বিশ্বৰ কোনখন দেশত সোণ বেছিকৈ পোৱা যায় আপুনি জানেনে? আপোনাৰ উত্তৰটো হ'ব দক্ষিণ আফ্ৰিকাত। লালকিল্লা নিৰ্মাণ কোনে কৰিছিল আপুনি জানেনে? আপোনাৰ উত্তৰটো হ'ব শ্বাহজাহান। শ্বাহজাহানে লালকিল্লা নিৰ্মাণ কৰিছিল। অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি আপুনি জানেনে? ইয়াৰ উত্তৰটো জনাৰ আগত এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি লওক। আপোনাৰ উত্তৰটো হ'ব নগাঁও। কোনটো জীৱই ৰাতিও সকলো বস্তু ভালদৰে দেখা পায় আপুনি জানেনে? আপোনাৰ উত্তৰটো হ'ব বাঘ।